মোৰ চেনেলত নতুন হৈ থাকিলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বানন্দ সোণোৱাল এজন এনেকুৱা ব্যক্তি যাক অসমৰ সকলো মানুহে বিচাৰে আৰু যাক অসমৰ কোনো ৰাজনৈতিক নেতাৰ লগত তুলনা কৰিব নোৱাৰোঁ। সেইজন ব্যক্তি হ'ল সৰ্বানন্দ সোণোৱাল আৰু তেওঁ এজন জ্ঞানী, মানৱীয়তাত শ্ৰদ্ধাশীল, ব্যক্তিপূৰ্ণ মানুহ। তেওঁ অসমৰ মুখ্যমন্ত্ৰী থকা সময়ত অসমৰ জনসাধাৰণৰ টোপনি শান্তিপূৰ্ণভাৱে হৈছিল। কিন্তু যেতিয়াৰ পৰা মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা অসমৰ জনসাধাৰণৰ টোপনি হাৰাম হৈছে। কেৱল হিমন্ত বিশ্ব শৰ্মা বেয়া কাম কৰিছে সেয়া নহয়, ভাল কামো বহুতো কৰিছে। সেই তুলনাত হিমন্ত বিশ্ব শৰ্মা প্ৰথম। কিন্তু এজন মানুহ ভাল আৰু বেয়া দিশ থাকিলে সেই মানুহজন ভাল বুলি গণ্য কৰিব নোৱাৰি। সৰ্বানন্দ সোণোৱালৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা ভাল নহয়, এইটো কথা মোৰ নহয়, ৰাইজৰ। অহা বিধানসভাত হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় তাক লৈ সন্দেহ আছে। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ ইলেকশ্যনৰ দায়িত্ব সৰ্বানন্দ সোণোৱালক দিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কমেণ্ট কৰি জনাব। অহা বিধানসভাত বোলে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত যোগদান কৰিব, নিউজত শুনা পালোঁ। যদি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত যোগদান কৰে, তেতিয়া কংগ্ৰেছ জয়ী হ'ব নে পতন হ'ব, আপুনি কমেণ্ট কৰি জনাব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।